জয় আই অসম ফ্ৰেণ্ড, মোৰ নাম জিতুল ৰাভা আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। ফ্ৰেণ্ড, যোৱাকালি মই কিছুমান কুকিং চেনেল যিবিলাক নতুন ক্ৰিয়েটৰ তেওঁলোকৰ ভিডিঅ'বিলাক চাই আছিলোঁ। চাই থকাতে মই গম পালোঁ যে তেওঁলোকৰ ভিডিঅ'বিলাক মানে কি ফিউচাৰত ভিউ অহাৰ কাৰণে কোনো চান্সেই নাই। তেওঁলোকৰ ইমান কষ্টকৈ বনাইছে, তেওঁলোকে মানে যিবিলাক নেকি ভিডিঅ'বিলাক বহুত কষ্টকৈ বনাইছে। তেওঁলোকৰ ভিডিঅ'বিলাক দম আছে, বহুত দমো আছে, কিন্তু তথাপিও মই আপোনালোকক কৈছোঁ যে আপোনালোকৰ সেই ভিডিঅ'বিলাক ফিউচাৰত ভাইৰেল হোৱাৰ কাৰণে বা ভিউ অহাৰ কাৰণে কোনো চান্সেই নাই। চ' ফ্ৰেণ্ড, আপোনালোকে কি ভুল কৰি আছে যে ফিউচাৰত আপোনাৰ সেই ভিডিঅ'বোৰ মানে ভিউ অহাৰ কোনো চান্সেই নাই। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখক, কাৰণ আমাৰ এনেকুৱা ইউটিউব ৰিলেটেড ভিডিঅ'বোৰ নটিফিকেশ্যন যাতে আপোনালোকে পাই থাকে আৰু এনেকুৱা ইউটিউব ৰিলেটেড ভিডিঅ' মই আনি থাকোঁ এইটো চেনেলত। চ' ফ্ৰেণ্ড, আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ড, এটা কথা কি, যিবিলাক নেকি ডাঙৰ ক্ৰিয়েটৰ আছে, যিবিলাক নেকি ছাকচেছ হৈছে ইউটিউবত, তেওঁলোকে মানে কি জানে, এটা ভিডিঅ'তে আৰু এটা ৰাতিতে তেওঁলোকে ছাকচেছ হৈছে। 4000 ঘণ্টা ৱাচ টাইম আৰু 1K ছাবস্ক্ৰাইবাৰ একে ৰাতিতে হৈছে। ফ্ৰেণ্ড, তেওঁলোকৰ এটা ভিডিঅ'ত তেওঁলোকে ইমানখিনি কেনেকৈ পাৰিলে? কিছুমানটো 4000 নহয় ফ্ৰেণ্ড, 10000 12000লৈকে ৱাচ টাইম কমপ্লিট কৰি দিয়ে। তাৰপিছত আৰু 5K 6K পৰ্যন্ত তেওঁলোকে ছাবস্ক্ৰাইবাৰ এটা ৰাতিত মানে কি আৰ্নিং কৰিব পাৰে। চ' ফ্ৰেণ্ড, তেওঁলোকে সেইবিলাক কেনেকৈ কৰিলে? তেওঁলোকে ফ্ৰেণ্ড এটা দুটাকৈ নহয় ফ্ৰেণ্ড, তেনেকৈ একে ৰাতিতে তেওঁলোকৰ মানে কি 4000 ঘণ্টা ৱাচ টাইম আৰু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি লৈছে। ঠিক আছে। চ' ফ্ৰেণ্ড, তেওঁলোকে কেনেকৈ কৰিলে? যেতিয়া নেকি প্ৰথম ভিডিঅ'বিলাক মানে আপলোড কৰে, আপলোড কৰাৰ সময়ত তেওঁলোকে এটাই কাম কৰে কি, তেওঁলোকৰ ভিডিঅ'বিলাক ৰেংক কৰে। ঠিক আছে। যেতিয়া নেকি তেওঁলোকৰ ভিডিঅ'বিলাক ৰেংক হৈছে, ৰেংক হোৱাৰ পিছত তেওঁৰ কি জানে, লাহে লাহে গৈ এনেকুৱা চিষ্টেম হৈ গ'ল যে এনেকুৱা এটা সময় আহি গ'ল, তেওঁলোকৰ এটা ৰাতিতে তেওঁলোকৰ মানে কি মানে কমপ্লিট হৈ গ'ল 1K ছাবস্ক্ৰাইবাৰ 4000 ঘণ্টা ৱাচ টাইম একে ৰাতিতে হৈ গ'লে। আপোনালোকে যিবিলাক নেকি ভিডিঅ' আছে, সেই ভিডিঅ'বোৰ মানে আপোনালোকে কি জানে, আপোনালোকে ৰেংক নকৰে। যেতিয়া নেকি আপলোড কৰাৰ সময়ত আমি কিছুমান কাম কৰিব লাগে, সেই কামবিলাক আমি নকৰোঁ। যেনেকৈ টাইটেল আছে, ডিছক্ৰিপশ্যন আছে, টেগ আছে, তো সেইবোৰ আমাৰ মেচ হ'ব লাগিব। যেতিয়া নেকি আমাৰ সেইবোৰ মেচ হ'ব, মেচ হোৱাৰ পিছতহে আমাৰ ভিডিঅ'বিলাক ৰেংক হ'ব। ঠিক আছে। ৰেংক হোৱা মানে কি, আমি ৰেংক কিয় কৰিব লাগে? এতিয়া ইউটিউবৰ ব্ৰাছ ফিচাৰ আছে, তাৰপিছত চাৰ্চ লিষ্ট আছে, তাৰপিছত ছাজেষ্টেড আছে। সেই তিনিটা জেগাত যদি আপোনাৰ ভিডিঅ'বিলাক যদি নেযায়, তেতিয়া আপোনাৰ ভিডিঅ' কেতিয়াও ভাইৰেল নহয়। তো যোৱাকালি মই কিছুমান চালোঁ যে আপোনাৰ টাইটেলবিলাক ঠিক নহ'লে, তাৰপিছত আপোনাৰ ডিছক্ৰিপশ্যন ভালকৈ লগোৱা নাই, তাৰপিছত আপোনাৰ টেগবিলাক ভালকৈ লগোৱা নাই। তো আপোনাৰ ভিডিঅ' কেনেকৈ ৰেংক হ'ব ফ্ৰেণ্ড? টাইটেল, ডিছক্ৰিপশ্যন, টেগ এইবিলাক মেচ হ'ব লাগিব। যেতিয়া নেকি আপোনাৰ সেইবিলাক মেচ হ'ব, তেতিয়াহে আপোনাৰ ভিডিঅ'টো ৰেংক হ'ব। আৰু যেতিয়া নেকি ৰেংক হ'ব, আপোনাৰ লাহে লাহে এনেকুৱা সময় আহি যাব, যেতিয়া নেকি মানে ইউটিউবৰ এলগৰিথাম, সেই এলগৰিথামত এনেকুৱা ফাঁচি যাব আপোনাৰ ভিডিঅ', একে ৰাতিতে ফ্ৰেণ্ড আপোনাৰ 4000 ঘণ্টা ৱাচ টাইম 1K ছাবস্ক্ৰাইবাৰ এক ৰাতিতে হৈ যাব ফ্ৰেণ্ড। সেইটো ভিডিঅ'ৰ লগতে আপোনাৰ বাকী যিবিলাক ভিডিঅ' আছে, সেই ভিডিঅ'বোৰো লাহে লাহেকৈ ভিউ আহিব ধৰিব। ঠিক আছে। চ' ফ্ৰেণ্ড, এনেকুৱাকৈ আপোনালোকে কৰিব। আপোনাৰ ভিডিঅ' ৰেংক নোহোৱালৈকে আপোনাৰ ভিডিঅ' কেতিয়াও ভাইৰেল হোৱাৰ চান্স নাথাকে। ঠিক আছে। চ' ফ্ৰেণ্ড, আপোনালোকে ভিডিঅ'বোৰ ৰেংক কৰিব চেষ্টা কৰক ভালকৈ। টাইটেল, টেগ, ডিছক্ৰিপশ্যন এইবিলাক ভালকৈ লগাওক। আনকি আৰু থাম্বনেইল, মেইন হৈছে থাম্বনেইল ফ্ৰেণ্ড। থাম্বনেইল যেতিয়া নেকি আপোনাৰ থাম্বনেইল ভাল হ'ব, তেতিয়া আপোনাৰ যেতিয়া নেকি ক্লিক থ্ৰু ৰেটো আপোনাৰ ভাল হ'ব, থাম্বনেইলটো ভাল হ'লে। ঠিক আছে। চ' আপোনালোকে ভালকৈ এইবিলাক আপুনি যদি এটা ভিডিঅ' বনাওঁতে যদি আপোনাৰ যদি 2 ঘণ্টা লাগছে, তেতিয়াহ'লে আপোনাৰ এইবিলাক থাম্বনেইল, টাইটেল, টেগ, ডিছক্ৰিপশ্যন এইবিলাক লগতে আপোনাৰ 2-2.5 ঘণ্টা 3 ঘণ্টা লাগি যাওক, ক'ব লগা নাই। লাগিলে একদিন লগাই দিয়ক, ক'ব লগা নাই। তথাপি আপোনাৰ যেন ভিডিঅ'বিলাক ৰেংক হয়। ঠিক আছে। তো ফ্ৰেণ্ড, ভিডিঅ'টো কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তো লাইক কৰি দিয়ক, আৰু আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। জয় আই অসম।